Hello, welcome to my YouTube channel Ganroot. Today we will discuss 15 multiple choice questions which are related to basic computer knowledge and MS Word. আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ YouTube চেনেলটোলৈ আহিছে তেনেহলে সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে 50টা মাল্টিপল চইচ কুৱেশ্যন যিকেইটা বেসিক কম্পিউটাৰৰ ওপৰত হ'ব আৰু MS Wordৰ ওপৰত ৰিলেটেড হ'ব সেইকেইটা আমি ইয়াতে ডিসকাস কৰিবলৈ গৈ আছো। যদি আপোনালোকে আসাম গভৰ্ণমেণ্ট জব এপ্লাই কৰিছে তেনেহলে এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয়কৈ উপকৃত হ'ব। কাৰণ আজিকালি কম্পিউটাৰ স্কিলটো প্ৰতিটো গভৰ্ণমেণ্ট জবতে এসেনশিয়াল হৈ গৈছে। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহলে কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেনেহলে আগবাঢ়ো আমাৰ ফাৰ্স্ট কুৱেশ্যন কি আছে এইটো আলোচনা কৰোঁ। ইয়াতে আমি টোটেল 50টা মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰিম। প্ৰতিটো কুৱেশ্যনৰে 4টা অপশ্যন দিয়া থাকিব আৰু তাৰ ভিতৰত এটাহে শুদ্ধ অপশ্যন হয়। আপোনালোকে শুদ্ধ অপশ্যনটো মই প্ৰশ্নটো কৈ যোৱাৰ লগে লগে নিজৰ ভিতৰতে আপোনালোকে চাই ল'ব কোনটো উত্তৰ শুদ্ধ হয়। মই শুদ্ধ উত্তৰটো কৈ যাম। Which one of the following is the input unit of a PC? PC মানে হৈছে পাৰ্সোনেল কম্পিউটাৰ। এতিয়া CPU, মনিটৰ, RAM, মাউস দিয়া আছে। আপোনালোকে জানে যে CPUটোৱে কি কাম কৰে? ই মেইনলি প্ৰসেসিং পাৰ্টটো গোটেইখিনি কাম ই কন্ট্ৰোল কৰে। সেইকাৰণে ই ইনপুট ডিভাইসও নহয় বা আউটপুট ডিভাইসও নহয়। CPUৱে ইনপুট ইউনিটৰ পৰা যিখিনি সিগনেল ল'ব লাগে ইনফৰমেশ্যন ল'ব লাগে সেইখিনি CPUৱে লয় আৰু তাক প্ৰসেস কৰি ইনফৰমেশ্যনখিনি ৰ ডেটা যিখিনি থাকিব সেইখিনি প্ৰসেস কৰিব আৰু যিখিনি প্ৰসেস কৰিলে সেইখিনি এজ এ আউটপুট আমাক ডিসপ্লে কৰাব। এই ৰিজাল্টটো দি দিব। গতিকে CPUটোৱে কি নহয় ইনপুট ইউনিট বা আউটপুট ইউনিট বুলি আমি ক'ব নোৱাৰো। কিন্তু ই যদি আমি তেনেকৈ ভাবো ই ইনপুট লয়ও আৰু ই আউটপুট দিয়েও। গতিকে ই অনলি ইনপুট ইউনিট বুলি আমি ইয়াক ক'ব নোৱাৰিম। নেক্সটটো হৈছে মনিটৰ। মনিটৰটো কি হয়? আমি মনিটৰত আমি কি কৰিব পাৰোঁ? স্ক্ৰীন এটা থাকিব, আমি তাত চাব পাৰোঁ। গতিকে মনিটৰটো নিশ্চয় কি হ'ব? আউটপুট ডিভাইসে হ'ব। ৰেমত আমি কি কৰোঁ? এইটো এটা ষ্ট'ৰেজ ডিভাইস হয়। গতিকে ই ইনপুট ইউনিট বা আউটপুট ইউনিটৰ কথা নহয়, ই এটা ষ্ট'ৰেজ ডিভাইস। নেক্সটটো হৈছে মাউস। মাউসটো কি হয়? মাউসটোৰে আমি কি কৰোঁ? কিবা এটা ইনফৰমেশ্যন সিলেক্ট কৰিব লাগে, আইকন এটা সিলেক্ট কৰিব লাগে বা ক্লিক কৰিব লাগে, আমি মাউসেৰে CPU সিগনেলটো দিওঁ। তাৰ মানে এইটো কি হৈছে? ইনপুটটো মাউসৰ পৰা আমি ক'লে দি আছোঁ? CPUলে দি আছোঁ। তাৰ মানে ইনপুট ডিভাইস কোনটো হ'ব? ইয়াতে মাউসটো হ'ব। আমি ইয়াতে দুটাই ইনপুট বা আউটপুট ডিভাইস পালোঁ, এটা হ'ল মনিটৰ, এটা হ'ল মাউস। আমি CPU আৰু ৰেমক কনসিডাৰ কৰিব নোৱাৰিম। নেক্সট কুৱেশ্যন, which one of the following is the output unit of a PC? আৰু ইয়াতে মই সিলেক্ট কৰি দিছোঁ বাৰু কোনটো উত্তৰ শুদ্ধ হ'ব। ইয়াতে হ'ব এনসাৰ মাউস। নেক্সট কুৱেশ্যন, which one of the following is the output unit of a PC? আকৌ দিয়া আছে যে CPU। আপোনালোকে গমে পাইছে যে CPU নহয়, কাৰণ ই এটা প্ৰসেসিং এটা ডিভাইস হয়। নেক্সটটো ROM, ই এটা এগেইন ষ্ট'ৰেজ ডিভাইস হয়। থাকিলে কি? মাউস আৰু মনিটৰ। আৰু ইয়াতে আমি গমে পালোঁ মাউসটো কি হ'ব? ইনপুট ডিভাইস হ'ব বা ইনপুট ইউনিট বুলি ক'ব পাৰোঁ। আৰু মনিটৰটো কি হ'ব? আউটপুট ডিভাইস। উত্তৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, ALU is a part of ডেশ। ইয়াতে অপশ্যন 4টা দিয়া আছে, মনিটৰ, মেমৰি, প্ৰচেছৰ, মাউস। ALU মানে কি হয়? এৰিথমেটিক এণ্ড লজিক ইউনিট। এৰিথমেটিক এণ্ড লজিক ইউনিট ক'ত থাকে? যদি আমি CPUৰ ফাংচনেল ব্লকটো চাওঁ তেনেহ'লে আমি তাত কি দেখিম? এইটো কি দেখিম? CPUৰ ভিতৰতে দেখিম। তেনেহ'লে এইটো কি হ'ব? ALU ইজ এ পাৰ্ট অফ। এই মনিটৰটো হ'বই নোৱাৰে কাৰণ এইটো এটা আউটপুট ডিভাইস হয়। এইটো ALUটো প্ৰচেছৰ এটাৰ ভিতৰত থাকিব। মেমৰি নহয় কাৰণ ই এটা ষ্ট'ৰেজ ডিভাইস। মাউসটো আউটপুট ডিভাইস। শুদ্ধ উত্তৰটো কি হ'ব? প্ৰচেছৰ, অপশ্যন চি। নেক্সট কুৱেশ্যন, RAM stands for। ৰেমটো কি হয়? এটা ষ্ট'ৰেজ ডিভাইস হয়। ৰেমৰ ফুল ফৰ্মটো কি সুধিছে? কি হ'ব? এইটো আপোনালোকে নিশ্চয় জানে।
শুদ্ধ উত্তৰটো আপোনালোকে কৈ দিব পাৰে কি হয়। শুদ্ধ উত্তৰটি হ'ব ৰেণ্ডম এক্সেছ মেমৰি, অপশ্যন চি। কাৰণ ৰেমত আমি কি কৰিব পাৰোঁ, ৰিড কৰিব পাৰোঁ ৰেমৰ ডেটা, আৰু লগতে তাক এডিটো কৰিব পাৰোঁ। আৰু ৰেমটো হৈছে ভোলেটাইল মেমৰি। কাৰণ যদি কিবা কাৰণত ছিষ্টেমৰ পাৱাৰ অফ হৈ যায়, তাৰপিছত ৰেমৰ ডেটাখিনি আমি ঘূৰাই নাপাওঁ। ই টেম্পৰাৰী ষ্ট'ৰেজ এটা। নেক্সট কুৱেশ্যন, ৰম ষ্টেণ্ডছ ফৰ। ৰমত আমি কি কৰিব পাৰোঁ, অনলি ৰিডহে কৰিব পাৰোঁ, ৰাইট কৰিব নোৱাৰোঁ। আৰু ৰমৰ ডেটাটো মেনুফেকচাৰিং টাইমতে কি হয়, তাত ৰাইট হয়, এটা টাইমতে ৰাইট হয়, অনলি ওৱান্সেই আমি তাক ৰাইট কৰিব পাৰোঁ, আৰু সেইটো মেনুফেকচাৰিং টাইমতে কোম্পানীয়ে কৰি দি পঠিয়ায়। গতিকে আমি ৰমক নিজাববীয়াকৈ ৰাইট কৰিব নোৱাৰোঁ। যদি কিবা কাৰণত আমি ৰমটো নিজাববীয়াকৈ কিনি লওঁ, তেতিয়া ফাৰ্ষ্ট টাইম আমি এবাৰ তাক ৰাইট কৰিব পাৰিম, কিন্তু যদি এবাৰ আমি তাত কিবা ডেটা ভৰাই ল'লোঁ, নেক্সট টাইম আৰু তাক আমি ডিলিট, মডিফাই, এডিট একো কৰিব নোৱাৰিম। গতিকে ৰম ষ্টেণ্ডছ ফৰ, ৰমৰ ফুল ফৰ্মটো কি হ'ব, ৰিড অনলি মেমৰি, অপশ্যন এ। নেক্সট কুৱেশ্যন, এ PC is a combination of hardware and software. মই কৈ দিলোঁ, এ PC is a combination of hardware and অপশ্যন এ, শুদ্ধ উত্তৰটো অপশ্যন এ, ছফ্টৱেৰ। কাৰণ চাওঁ, ছফ্টৱেৰ বুলি ক'ব গ'লে ছফ্টৱেৰৰ দুটা আপোনালোকে জানে যে ইয়াতে অপশ্যনকেইটা যদি আমি চাওঁ, CPU কি হয়, ডিভাইচ হয়, মানে হাৰ্ডৱেৰ। উইণ্ড'জ 7 কি হয়, ছফ্টৱেৰ। আৰু প্ৰিণ্টাৰটো কি হয়, হাৰ্ডৱেৰ। আৰু এটা কম্পিউটাৰ ছিষ্টেমত কি থাকে, আমি যিখিনি চকুৰে দেখি থাকোঁ সেইখিনি কি হয়, হাৰ্ডৱেৰ। আৰু যেতিয়া কম্পিউটাৰটো আমি ষ্টাৰ্ট কৰিম, ষ্টাৰ্ট কৰাৰ লগে লগে কি লোড হ'ব, অপাৰেটিং ছিষ্টেমটো লোড হ'ব। সেই অপাৰেটিং ছিষ্টেমত আমি কাম কৰিম, সেইটো কি হয়, ছফ্টৱেৰ। তেনেহ'লে এটা পাৰ্চনেল কম্পিউটাৰ কি হয়, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ কম্বিনেশ্যন হয়। নেক্সট কুৱেশ্যন, মাইক্ৰ'ছফ্ট ৱৰ্ড ইজ এন এপ্লিকেশ্যন ছফ্টৱেৰ। ইয়াতে সুধিছে যে আমি যে ব্যৱহাৰ কৰোঁ লিখিবৰ কাৰণে MS ৱৰ্ড ছফ্টৱেৰটো, যিটো মই ইয়াতে দেখাই আছোঁ, এইটো মোৰ MS ৱৰ্ড এটা ছফ্টৱেৰ হয়। এইটো সুধিছে যে ট্ৰু অৰ ফল্ছ, হয়নে নহয়। হয়নে নহয় জানিবৰ কাৰণে গম পাব লাগিব যে ছফ্টৱেৰৰ টাইপছ কেইটা হয়, আৰু এপ্লিকেশ্যন ছফ্টৱেৰ কি হয়। ছফ্টৱেৰৰ দুটা টাইপছ থাকে, এটা হৈছে ছিষ্টেম ছফ্টৱেৰ আৰু এটা হৈছে এপ্লিকেশ্যন ছফ্টৱেৰ। ছিষ্টেম ছফ্টৱেৰ কি হয়, যিবোৰ ছফ্টৱেৰে হাৰ্ডৱেৰৰ লগত ডিৰেক্টলি ইণ্টাৰেক্ট কৰিব পাৰে, সেইবোৰ ছিষ্টেম ছফ্টৱেৰ, যেনেকৈ অপাৰেটিং ছিষ্টেম, বুট লোডাৰ। আৰু এপ্লিকেশ্যন ছফ্টৱেৰবোৰ আমি ক'ত ইনষ্টল কৰোঁ, অপাৰেটিং ছিষ্টেমৰ ওপৰত। অপাৰেটিং ছিষ্টেম যদি নাথাকে, OS নাথাকে, তেনেহ'লে আমি কোনো এপ্লিকেশ্যন ছফ্টৱেৰ ইনষ্টল কৰিব নোৱাৰোঁ। যেনেকুৱা MS ৱৰ্ড বা গেমিং ছফ্টৱেৰ, বা আপোনালোকে ব্ৰাউজাৰ ইউজ কৰি আছে, ব্ৰাউজাৰ, বা মই যদি কওঁ কিবা ফটো এডিট কৰা ছফ্টৱেৰ, এই গোটেইবিলাক কি হয়, এটা এপ্লিকেশ্যন ছফ্টৱেৰ। এইবোৰ ইউজাৰে ইউজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। তেনেহ'লে শুদ্ধ উত্তৰটো কি হ'ব, মাইক্ৰ'ছফ্ট ৱৰ্ড ইজ এন এপ্লিকেশ্যন ছফ্টৱেৰ, ইট ইজ ট্ৰু, অপশ্যন এ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, প্ৰচেছৰ ইজ নট এ নেচেচাৰী পাৰ্ট অফ দ্য CPU। এইটো সুধিছে যে প্ৰচেছৰটো CPUৰ নেচেচাৰী পাৰ্ট হয়নে নহয়, কৈছে যে নহয়। তো নহয়টো শুদ্ধ নে অশুদ্ধ আমাক সুধিছে। আমি গম পাওঁ যে CPUৱে কি কাম কৰে, প্ৰচেছিং কৰে বা এক্সিকিউশ্যন কৰে। তেনেহ'লে প্ৰচেছৰটো CPUত থাকিবই লাগিব, মাষ্ট। এইটো কি হ'ব, এনচাৰটো ইট ইজ ফল্ছ। নেক্সট কুৱেশ্যন, লেফ্ট ক্লিক অন এ মাউচ ইজ ইউজ টু চিলেক্ট এন আইটেম ইন ডেস্কটপ। কৈছে যে মাউচৰ লেফ্ট ক্লিক কৰিলে আমি ডেস্কটপৰ যিকোনো আইটেম চিলেক্ট কৰিব পাৰিম। আপোনালোকে কৰি চাব পাৰে ডেস্কটপত, যদি কৰি চাই দেখিব যে লেফ্ট ক্লিক কৰিলে কি হয়, আইকনটো
সিলেক্ট হয় আৰু ৰাইট ক্লিক কৰিলে কি হয় এখন পপ আপ উইণ্ড' আহিব য'ত অ'পেন বা আন কিবা অপশ্যনবিলাক থাকিব তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইট ইজ ট্ৰু নেক্সট কুৱেশ্যন দ্য মেইন পাৰ্টছ অফ দ্য CPU অফ এ PCR ALU এণ্ড ডেছ সুধিছে যে কম্পিউটাৰ ছিষ্টেমৰ CPU মেইন পাৰ্ট এৰিথমেটিক লজিক ইউনিট আৰু এটা কিবা আছে এইটো কি সুধিছে CPU এটা কাম কৰিব লাগিলে এৰিথমেটিক লজিক ইউনিট লাগিব যিটোৱে কেলকুলেশ্যন পাৰ্টটো কৰে আৰু লগত আৰু এটা কিবা থাকিব যোনে তাক কণ্ট্ৰোল কৰে যোনে এক্সিকিউশ্যন প্ৰচেছখিনি কণ্ট্ৰোল কৰিব এটা মেকানিজিম আছে এই মেকানিজিমটো যোনে হেণ্ডেল কৰিব সেইটো কোন হ'ব সেইটো নেচেচাৰী পাৰ্টটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব কণ্ট্ৰোল ইউনিট ইয়াৰ কীবোৰ্ডটো নহয় কাৰণ এইটো হৈছে কীবোৰ্ড কি হয় ইনপুট ডিভাইচ মাউচটো কি হৈছে ইনপুট ডিভাইচ ই নহ'লেও কাম চলি যাব মেমৰিটো নাথাকিলেও কাম চলি যাব কাৰণ যদি ষ্ট'ৰ কৰিব নালাগে আমি যদি কিবা ডেটা ষ্ট'ৰ কৰিব নালাগে তেনেহ'লে মেমৰিটো দৰকাৰ নাথাকে কিন্তু কণ্ট্ৰোল ইউনিটটো মাষ্ট লাগিবই আৰু এৰিথমেটিক লজিক ইউনিটটো লাগিব নেক্সট কুৱেশ্যন USB stands for USB কোনবোৰ হয় USB যিবোৰ আমি ফ্লেছ ড্ৰাইভ ইউজ কৰোঁ পেন ড্ৰাইভ হাৰ্ড ডিস্ক USB পৰ্ট থাকে সেইবোৰ য'ত আমি ইনচাৰ্ট কৰোঁ কি হয় USB ফুল ফৰ্মটো শুদ্ধ উত্তৰটো হ'ব ইউনিভাৰ্চেল চিৰিয়েল বাছ নেক্সট কুৱেশ্যন ফুল ফৰ্ম অফ CPU ইজ CPU ফুল ফৰ্মটো আপোনালোকে জানেই চাগে কি হ'ব চেণ্ট্ৰেল প্ৰচেছিং ইউনিট অপশ্যন বি নেক্সট কুৱেশ্যন RAM ইজ এ ভলেটাইল মেমৰি মই অকণমান আগতে কৈ গৈছোঁ ৰেমটো কি হয় ভলেটাইল হয় কাৰণ যদি আমি ডিভাইচটো অফ কৰি দিওঁ ছুইচ অফ কৰি দিওঁ একেবাৰে তেনেহ'লে নেক্সট টাইম যেতিয়া আমি ৰিষ্টাৰ্ট কৰিম তেতিয়া আমি আগৰ ডেটাখিনি যিখিনি ৰেমত থাকে সেইখিনি ডেটা আমি পুনৰাই ঘূৰাই নাপাওঁ সেইকাৰণে ৰেমটো কি বুলি কৈছে ভলেটাইল মেমৰি আৰু ৰেমৰ ডেটাখিনি আমি কি কৰিব পাৰোঁ এডিট কৰিব পাৰোঁ ইট ইজ ট্ৰু নেক্সট কুৱেশ্যন ROM ইজ নন ভলেটাইল মেমৰি ৰমত আমি কি কৰিব নোৱাৰোঁ যিখিনি ডেটা থাকে সেইখিনি আমি তাক ডিলিট কৰাব নোৱাৰোঁ বা তাক এডিট কৰাব নোৱাৰোঁ এই পাৱাৰ যদিও নাথাকে ছিষ্টেমৰ নেক্সট টাইম ষ্টাৰ্ট কৰাৰ পিছতো সেই একেখিনি ডেটাকে আমি ৰিড কৰিব পাৰিম তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব ইট ইজ ট্ৰু ৰম নন ভলেটাইল মেমৰি এইটো খুবেই ইম্পৰ্টেণ্ট এক্সামবোৰত আহিয়ে থাকে ৰম বা ৰেমৰ কুৱেশ্যন এটা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্ট'ৰেজ ডিভাইচ অফ এ CPU CPUৰ কোনটো ষ্ট'ৰেজ ডিভাইচ হয় অপশ্যন ডি আছে মাডাৰবোৰ্ড অপশ্যন বি ৰেম এণ্ড ৰম অপশ্যন চি চাউণ্ড কাৰ্ড অপশ্যন ডি SMPS মাডাৰবোৰ্ডটো কি হয় CPUৰ ভিতৰত থাকে আপোনালোকে যদি CPUটোৰ কনফিগাৰেশ্যনটো চাই তেনেহ'লে গম পাব তাত এটা মাডাৰবোৰ্ড থাকে আৰু ইয়াতে কি থাকিব ৰেম এণ্ড ৰমটো কি হয় বাৰু গমেই পাইছে এইটো এটা ষ্ট'ৰেজ ডিভাইচ হয় টেম্পৰাৰী আৰু পাৰ্মানেণ্ট ষ্ট'ৰেজ ডিভাইচ এটা ইয়াৰ গমেই পাইছে শুদ্ধ উত্তৰটো কি হ'ব ৰেম এণ্ড ৰম ফুল ফৰ্ম অফ ALU ইজ অপশ্যনটো কি হ'ব শুদ্ধ উত্তৰটো এৰিথমেটিক লজিক ইউনিট শুদ্ধ উত্তৰটো হ'ব এৰিথমেটিক লজিক ইউনিট বা এৰিথমেটিক এণ্ড লজিক ইউনিট নেক্সট কুৱেশ্যন Ctrl C key in the keyboard is used for Ctrl plus C key in the keyboard is used for copying an item deleting an item option C moving an item option D searching an item Ctrl C keyটো আমি কীবোৰ্ডত কি কামৰ কাৰণে ব্যৱহাৰ কৰোঁ এইটো সকলোৱে জানে কি কৰিবৰ কাৰণে কপিং এন আইটেম আমি কিবা এটা আইটেম কপি কৰিবৰ কাৰণে ইউজ কৰোঁ অপশ্যন A নেক্সট কুৱেশ্যন ৰাইট কি ইজ ইউজ টু চি দ্য শ্বৰ্টকাট মেনু ৰাইট কি ইজ ইউজ টু চি দ্য শ্বৰ্টকাট মেনু right key is used to see the
শ্বৰ্টকাট মেনু শুদ্ধ উত্তৰটো হ'ব আমি ৰাইট ক্লিক কৰিলে এখন আমি শ্বৰ্টকাট মেনু পাওঁ ইট ইজ ট্ৰু অপশ্যন বি নেক্সট question a group of wires running parallel to each other between two connected computer parts and which transfers information is called কৈছে যে দুটা কম্পিউটাৰৰ মাজত a group of wires থাকে যিবোৰ parallelly থাকে and which transfer information is called মানে এটা কম্পিউটাৰৰ দুটা পাৰ্টছ আছে দুটা পাৰ্টছৰ মাজত কিছুমান পেৰেলেল ৱায়াৰ আছে যিবোৰৰ থ্ৰুৰে ইনফৰমেশ্যন ট্ৰান্সফাৰ হয় তেনেহ'লে এই গ্ৰুপ অফ ৱায়াৰ্ছখিনিক আমি কি বুলি ক'ম শুদ্ধ উত্তৰটো হ'ব আপোনালোকে নিশ্চয় গম পায় শুদ্ধ উত্তৰটো হ'ব বাছ নেক্সট কুৱেশ্যন শুদ্ধ উত্তৰটো হ'ব বাছ নেক্সট কুৱেশ্যন 20 Android is owned by Android কি হয় বাৰু Android হ'ল এটা গম পাইছে অপাৰেটিং চিষ্টেমৰ নাম এণ্ড্ৰইডটো কোনে অন কৰিছে কাৰ হয় বাৰু এণ্ড্ৰইডটো সেইটো হৈছে অপশ্যন চি গুগল নেক্সট কুৱেশ্যন হু ইজ দ্য ফাদাৰ অফ কম্পিউটাৰৰ ফাদাৰ কোন হয় শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি চাৰ্লছ বেবেজ Next question only is items that are appeared in desktop. Items that are appeared in desktop. Option A Windows. Option B operating system. Option C icons. Option D objects. কি বুলি কওঁ যিকেইটা ডেস্কটপৰ ওপৰত আইটেম এপিয়াৰ হয় আমি দেখা পাওঁ এইকেইটা কি বুলি কওঁ সুধিছে অপশ্যন কি হ'ব উইণ্ডোজটো নহয় কাৰণ উইণ্ডোজটো কি হয় উইণ্ডোজটো হৈছে অপাৰেটিং চিষ্টেমটোৰ নাম নেক্সট অপাৰেটিং চিষ্টেমটোতেতো গোটেইটো আছে ডেস্কটপটো আছে গতিকে এইটো আইটেমটো নহয় নেক্সট এইটো কি থাকিলে আইকনছ এইটো গম পাইছে আইকনছ অবজেক্টছটোতো নহয় কাৰণ অবজেক্টটো এইটো বেলেগ এটা কনচেপ্ট হয় আইকনবোৰ কি হয় ডেস্কটপৰ আইটেমছ হয় নেক্সট কুৱেশ্যন Which one of the following is an operating system? সুধিছে যে তলৰ কোনটো অপাৰেটিং চিষ্টেম হয় অপশ্যন এ মাই কম্পিউটাৰ অপশ্যন বি মাইক্ৰ'ছফ্ট অফিচ অপশ্যন চি এণ্ড্ৰইড অপশ্যন ডি উইণ্ডোজ 7 শুদ্ধ উত্তৰটো কোনটো হ'ব Which one of the following is an operating system? শুদ্ধ উত্তৰটি হ'ব অপশ্যন ইয়াতে অপশ্যন দুটা শুদ্ধ হয় এটা পালে এণ্ড্ৰইড অপশ্যন চি আৰু এটা হৈছে উইণ্ডোজ 7 যিহেতু এই গোটেইখিনি পিচিৰ ওপৰতে বেছ কৰি কুৱেশ্যন লিখা হৈছে যদি আমি হায়াৰ ৱেইটেজ দিব লাগে তেনেহ'লে অপশ্যন ডিটো দিম উইণ্ডোজ 7 কিন্তু অপশ্যন চিটো শুদ্ধ হয় যদি অপশ্যন এটাই থাকে তেনেহ'লে শুদ্ধ উত্তৰ উইণ্ডোজ 7টোৱে দিব লাগিব আৰু যদি দুটা মাল্টিপল অপশ্যন চিলেক্ট কৰিব পাৰে তেনেহ'লে ইয়াতে এণ্ড্ৰইডটো আহিব এইটো হৈছে মোবাইল অপাৰেটিং চিষ্টেম আৰু উইণ্ডোজ 7 হৈছে পিচিৰ অপাৰেটিং চিষ্টেম নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ তলৰ কোনটো ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰ হয় অপশ্যন এ MS Excel অপশ্যন বি MS Word অপশ্যন চি MS PowerPoint অপশ্যন ডি MS Outlook গমেই পাইছে ৱৰ্ড প্ৰচেছিং কৰিবৰ কাৰণে বা ৱৰ্ড আমি টাইপ ক'ত কৰোঁ লিখোঁ ক'ত কৰোঁ মডিফাই কৰোঁ ছেভ কৰোঁ এডিট কৰোঁ এইবোৰ ক'ত কৰোঁ বাৰু এইটো হৈছে আমাৰ MS Word যিটো এপ্লিকেশ্যন ছফ্টৱেৰ নেক্সট কুৱেশ্যন শ্বৰ্টকাট কি ফৰ ছেভ ইজ Ctrl+X Ctrl+S C+S আৰু দিছে Enter+S ছেভ কৰিবৰ কাৰণে আমি সাপোজ কিবা এটা লিখি আছোঁ এইখিনি ছেভ কৰিব লাগে শ্বৰ্টকাট কিটো আমি কি প্ৰেছ কৰিম বাৰু শ্বৰ্টকাট কিটো হ'ব Ctrl+S শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন বাটন ইউজড টু চি ফাইনেল এপিয়াৰেঞ্চ অফ ডকুমেণ্ট বিফৰ প্ৰিণ্টিং কৈছে যে প্ৰিণ্ট কৰাৰ আগতে আমি কোনটো বাটন ক্লিক কৰোঁ অপশ্যন এ লাষ্ট ভিউ অপশ্যন বি ভিউ
অপশ্যন চি লেআউট, অপশ্যন ডি প্ৰিণ্ট প্ৰিভিউ। যদি আপোনালোকে কিবা ডকুমেণ্ট প্ৰিণ্ট কৰে তেনেহ'লে নিশ্চয় তাৰ আগতে আপোনালোকে প্ৰিণ্ট প্ৰিভিউ অপশ্যনটো ক্লিক কৰে, ডকুমেণ্টটো ঠিকে থাকে আছেনে নাই, প্ৰিণ্ট কৰিলে কেনেকুৱা ফৰ্মেটত আহিব সেইটো প্ৰিণ্ট প্ৰিভিউত আমি দেখা পাওঁ। নেক্সট কুৱেশ্যন, নিউ, অপেন, ক্ল'জ অপশ্যনছ আৰ ফাউণ্ড ইন ডেছ। এ মাইক্ৰ'ছফ্ট অফিচ বাটন, বি ইনচাৰ্ট, চি ভিউ, ডি নন অফ দ্য এবভ। শুদ্ধ উত্তৰটো হ'ব আমি এইকেইটা অপশ্যন ক'ত দেখোঁ, যেনেকুৱা এইটো MS ৱৰ্ডত এই অপশ্যনকেইটা আমি ক'ত দেখোঁ, ইয়াতে দেখিছে এইটো। শুদ্ধ উত্তৰটো কি হ'ব, অপশ্যনটো হ'ব নিউ, অপেন, ক্ল'জ অপশ্যন ক'ত থাকিব, মাইক্ৰ'ছফ্ট অফিচ বাটন, এই বাটনটোত থাকিব। নেক্সট কুৱেশ্যন, পেজ অৰিয়েণ্টেশ্যন ইজ অফ ডেছ টাইপ। পেজ অৰিয়েণ্টেশ্যন কেইটা টাইপৰ হয়, এইটো MS ৱৰ্ডৰ ৰিলেটেড সুধি আছে। পেজ অৰিয়েণ্টেশ্যন হ'ব, মই কৈ দিছোঁ যে গোটেইখিনি কুৱেশ্যন PC ৰিলেটেড আৰু MS ৱৰ্ডৰ ওপৰত বেছ কৰি কৰা হৈছে। গতিকে পেজ অৰিয়েণ্টেশ্যন অফ কিমানটা টাইপৰ থাকে গম পাব। পেজ অৰিয়েণ্টেশ্যন দুটা টাইপৰ থাকে। আপোনালোকে যদি ইয়াত যায় তেনেহ'লে ইয়াতে অৰিয়েণ্টেশ্যন অপশ্যনটো আছে, চাওক এটা হৈছে পৰ্ট্ৰেইট মোড আৰু এটা হৈছে লেণ্ডস্কেপ। যিকোনো দুটা মোডৰ আমি এটাহে ছিলেক্ট কৰিব পাৰোঁ, গতিকে অপশ্যন দুটা থাকে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন, হুইচ এক্টিভিটি ডাজ নট ডিলিট অৰিজিনেল টেক্সট। কৈছে যে কোনটো এক্টিভিটিয়ে অৰিজিনেল টেক্সটটো ডিলিট নকৰে। অপশ্যন এ কাট, অপশ্যন বি কপি, অপশ্যন চি পেষ্ট, অপশ্যন ডি অল দ্য এবভ। হুইচ এক্টিভিটি ডাজন্ট ডিলিট অৰিজিনেল টেক্সট। শুদ্ধ উত্তৰটি হ'ব কপি। নেক্সট কুৱেশ্যন, হুইচ এক্টিভিটি ডিলিটছ অৰিজিনেল টাস্ক। কৈছে যে কোনটোৱে অৰিজিনেল টাস্কখিনি ডিলিট কৰি দিয়ে। এতিয়া আপোনালোকে গম পাব লাগিব যে তিনিটা ইম্পৰ্টেণ্ট বাটন থাকে, কপি, কাট এণ্ড পেষ্ট। কপিটোৱে কি কৰে, যিখিনি ছাপ'জ এটা ৱৰ্ড ছিলেক্ট কৰিছে সেইটো মই কিবা এটা বেলেগ ডকুমেণ্টত কপি কৰিম, তেনেহ'লে আপোনাৰ প্ৰিভিয়াছ যিটোৰ পৰা আপুনি কপি কৰি আছে তাত সেই ৱৰ্ডটো থাকি যাব আৰু আপুনি নতুন ডকুমেণ্টতো পেষ্ট কৰি দিব পাৰে। আৰু যদি আপুনি কাট কৰে তেনেহ'লে প্ৰিভিয়াছ ডকুমেণ্টৰ পৰা আপোনাৰ সেই ৱৰ্ডটো একেবাৰে নাইকিয়া হৈ যাব, ডিলিট হৈ যাব আৰু নতুন ডকুমেণ্টত সেইটো আপুনি পেষ্ট কৰিব পাৰিব। গতিকে হুইচ এক্টিভিটি ডিলিটছ অৰিজিনেল টাস্ক, অপশ্যন হ'ব শুদ্ধ উত্তৰ অপশ্যন কাট। নেক্সট কুৱেশ্যন, কীবৰ্ড শ্বৰ্টকাট ফৰ আনডু। আনডু কৰিবৰ কাৰণে ছাপ'জ কিবা এটা কাম আপুনি কৰি আছে, আনডু কৰিব লাগে, মানে আপুনি ভুলতে কিবা এটা লিখিলে বা আপুনি আগলৈকে যাব লাগে, প্ৰিভিয়াছ আপুনি কি কাম কৰিছিলে প্ৰিভিয়াছ ষ্টেপটোলৈকে যাবৰ কাৰণে আপুনি কি কৰিব লাগিব, Ctrl+Z আপোনালোকে কৰি চাব পাৰে। কিবা এটা লিখি Ctrl+Z কৰি দিব, আকৌ সেইটো আগৰ ফৰ্মেটলৈকে গুচি যাব। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ড ৰেপ ফিচাৰ। অপশ্যন এ অট'মেটিকেলি মুভছ টেক্সট টু দ্য নেক্সট লাইন when necessary. Option B allows you to type over the text. Option C, the short horizontal line indicating the end of the document. Option D, it saves the document automatically. The word wrap feature কি কৰিব, it automatically moves text to the next line when necessary. Option A. Next question, which of the following is not a font style? Bold, italics, regular and superscript. এখন হ'ল ফন্ট মেনু, আমি ইয়াতে চাই ল'ম। ইয়াতে দেখিছে ফন্ট ষ্টাইলত ৰেগুলাৰ, ইটালিক্স, বল্ড, ইটালিক এইকেইটাই আছে অপশ্যন এভেইলেবল। ছুপাৰস্ক্ৰিপ্টটো নাই, গতিকে ছুপাৰস্ক্ৰিপ্টটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব।
নেক্সট কুৱেশ্যন, দ্য শ্বৰ্টকাট কি টু ফাইণ্ড ইজ, কিবা এটা ৱৰ্ড চাৰ্চ কৰিব লাগে, তেনেহ'লে শ্বৰ্টকাট কি আমি কি প্ৰেছ কৰিম, Ctrl+F. নেক্সট কুৱেশ্যন, Ctrl আৰু F2 একেলগে যেতিয়া প্ৰেছ কৰিব তেতিয়া আপোনাৰ অট'মেটিকেলি চাৰ্চ কৰিবৰ কাৰণে এটা অপশ্যন আহি যাব। নেক্সট কুৱেশ্যন, টু ইনচাৰ্ট ৰেডিমেড শ্বেপ ইন এ ডকুমেণ্ট হুইচ অপশ্যন হেজ টু বি চিলেক্টেড। টু ইনচাৰ্ট ৰেডিমেড শ্বেপ এটা ইনচাৰ্ট কৰিবৰ কাৰণে ডকুমেণ্ট এটাত কোনটো অপশ্যন চিলেক্ট কৰিব লাগে। ৰেডিমেড শ্বেপ বুলি কওঁতে কৈছে যে কিছুমান আইকন অলৰেডি আমাৰ MS Word ছফ্টৱেৰটোত দিয়া আছে, সেইটো থাকে বাই ডিফল্ট। তো সেইটো ক'ত থাকে আপোনালোকে চালে গম পাব। পিকচাৰটোত গ'লে আমি কি কৰিব পাৰোঁ, আমাৰ ইউজাৰ ডিফাইন কিছুমান ইমেজ আমি ল'ব পাৰোঁ, যিটো আমাৰ ড্ৰাইভবোৰত ছেভ থাকে, আমি তাৰ পৰা চুজ কৰিব পাৰোঁ। শ্বেপ বুলি ক'লেতো শ্বেপটো ৰেডিমেড শ্বেপ ইন এ ডকুমেণ্ট, এইটো শ্বেপ বুলি কৈছে যেতিয়া এইটো কি হ'ব, শুদ্ধ উত্তৰটো শ্বেপছ হ'ব, অপশ্যন চি। ৰেডিমেড শ্বেপ কিছুমান যেনেকুৱা চাৰ্কেল থাকিব, ট্ৰাইংগল থাকিব। নেক্সট কুৱেশ্যন, where does a header appears in a document? ডকুমেণ্টৰ ক'ত হেডাৰটো এপিয়াৰ হয়। এটা ডকুমেণ্টত হেডাৰ আৰু ফুটাৰ বুলি দুটা কনচেপ্ট থাকে। হেডাৰটো কি হয়, প্ৰতিটো পেজৰ টপ যিখিনি ছেকশ্যন থাকিব এটা ডকুমেণ্টৰ পেজ এটাৰ, হেডাৰটো তাত এপিয়াৰ হ'ব। যেনেকৈ আমি হেডিং এটা দিম, হেডাৰত হেডিংটো আমাৰ ডিছপ্লে হ'ব। ফুটাৰত আমি কি কৰিম, যদি কিছুমান লিংক আমি দেখুৱাব লাগে বা কিবা এটা আমি ৰেফাৰেঞ্চ দিব লাগে বা কিবা এটা আমি ক'ৰবাৰ পৰা কিবা এটা কপি কৰি লৈছোঁ, সেইটো লিংকটো দিব লাগে, ৰেফাৰেঞ্চটো দিব লাগে, তেনেহ'লে আমি ফুটাৰত মেনশ্যন কৰিব পাৰোঁ। ফুটাৰটো সদায় বটমত থাকে এটা পেজৰ, মানে একেবাৰে তলত থাকে, আৰু হেডাৰটো একেবাৰে ওপৰত থাকে। তেনেহ'লে কি হ'ব শুদ্ধ উত্তৰটো, এট দ্য টপ অফ এভৰি পেজ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। Question, the find and replace dialog box allows you to replace occurrence of text. কৈছে যে find and replace dialog boxটোৱে টেক্সটটো ৰিপ্লেচ কৰিবৰ কাৰণে আমাক অপশ্যন এটা দিয়ে বা এলাউ কৰে। এইটো কি হ'ব, অপশ্যন চাৰিটা দিয়া আছে, 1 by 1, replace all, both A and B and none of the above। যদি আপোনালোকে কিবা এটা ৱৰ্ড ৰিপ্লেচ কৰিব বিচাৰে তেনেহ'লে দুটা অপশ্যনেই আমাক এলাউ কৰে। এটা হৈছে 1 by 1 আপুনি ৰিপ্লেচ কৰিব পাৰে এটা ডকুমেণ্টত। ছাপ'জ আপোনাৰ ৱৰ্ডটো দিয়া আছে ফাৰ্ষ্ট ৱৰ্ডটো ৰিপ্লেচ কৰিব লাগে ছেকেণ্ডেৰে, তেনেহ'লে আপোনালোকৰ দুটা অপশ্যন দিব যে 1 by 1 যিমানটা আপোনালোকৰ ফাৰ্ষ্ট বুলি ৱৰ্ড পাব 1 by 1 ৰিপ্লেচ হৈ গৈ থাকিব। আৰু কি কৰিব যে যিমানটা ৱৰ্ড একেলগে পাব ফাৰ্ষ্ট, এবাৰতে গোটেইবোৰ কি হৈ যাব, ৰিপ্লেচ হৈ যাব, এইটো হ'ব ৰিপ্লেচ অল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰু এই দুইটাই শুদ্ধ, গোটেই শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন, when you activate the spelling and grammar checker, এতিয়া স্পেলিং মিষ্টেক হৈ গ'ল, তেতিয়া গ্ৰামাৰটো আমি চেক কৰিব লাগিব কাৰেক্ট আছেনে নাই। কাৰেক্ট আছে নাই, কেতিয়াবা গ্ৰীণ ছিগনেলটো দেখুৱায়, গ্ৰীণ মাৰ্কাৰ যেনেকুৱা ইয়াতে দেখাই আছে এইবোৰ, বা কেতিয়াবা ৰেড মাৰ্কিং কৰি দেখুৱায়। তেনেহ'লে কৈছে যে when কেতিয়া আমি এক্টিভেট কৰোঁ এইটো সুধিছে। অপশ্যন এ, ইট ডিছপ্লেজ দ্য মিছস্পেল ৱৰ্ডছ ইন এ ডায়লগ বক্স, ইট হাইলাইটছ টু মিছস্পেল ৱৰ্ডছ ইন দ্য ডকুমেণ্ট, ইট এল'জ ইউ টু either correct the misspelled word manually or all of the above। শুদ্ধ উত্তৰটো হ'ব all of the above। এই গোটেইকেইটা কামেই কৰে যেতিয়া আমি অপশ্যনটো এক্টিভেট কৰি দিওঁ।
Next question. Mail merge creates envelope. Option B letter. Option C email message. Option D all of the above. যদি আপুনি মেইল মাৰ্জ অপশ্যনটোৰ কথা জানে MS Wordত যে মেইল মাৰ্জ বুলি এটা অপশ্যন আছে যেনেকৈ আমি এটা মেইল এবাৰতে আমি এটা মেইল লিখি আমি বহুজন 10জন মানুহলৈকে পঠিয়াব লাগে আমি এটা মেইল এখন লেটাৰক আমি 10জনলৈকে পঠিয়াম জাষ্ট আমি কি কৰিম তেওঁলোকৰ এড্ৰেছটো চেঞ্জ কৰি দিম এইটো হৈছে মেইল মাৰ্জৰ কনসেপ্ট মেইল মাৰ্জে কি কৰে এনভেলপ এটাও ক্ৰিয়েট কৰিব পাৰে লেটাৰ এখন দিবলৈ এনভেলপ এটা লাগিব এইটো ক্ৰিয়েট কৰে লেটাৰখনো বনায় আৰু ইমেইল মেছেজ এটাও বনায় গতিকে শুদ্ধ উত্তৰটো কি হ'ব অল অফ দ্য এবভ নেক্সট কুৱেশ্যন ফ্ৰম হুইচ মেনু ইউ কেন এণ্টাৰ হেডাৰ এণ্ড ফুটাৰ হেডাৰ আৰু ফুটাৰ আপুনি এণ্টাৰ কৰিবৰ কাৰণে কোনটো অপশ্যনলৈ যাব লাগে তেনেহ'লে কোনটো হ'ব হেডাৰ আৰু ফুটাৰলৈকে যাব লাগিলে ইয়াতে আমি চাই দিছোঁ এইটোত আপোনালোকে দেখিছে এয়া হেডাৰ আৰু এইটো হৈছে ফুটাৰ গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি ইনচাৰ্ট নেক্সট কুৱেশ্যন ইউজিং ৱৰ্ড কাউণ্ট কমাণ্ড উই কেন ভিউ যদি আমি ৱৰ্ড কাউণ্ট অপশ্যনটো আমি কি কৰি দিওঁ কমাণ্ডটো আমি চাব বিচাৰোঁ তেনেহ'লে তাত কি অপশ্যন থাকিব টোটেল নাম্বাৰ অফ পেজটো আমি দেখা পাওঁ টোটেল নাম্বাৰ অফ ৱৰ্ডছটো ই কাউণ্ট কৰি দি দিয়ে টোটেল নাম্বাৰ অফ লাইনছটো দি দিয়ে মানে এটা পেজত কিমানটা ৱৰ্ড থাকিব কিমানটা পেজ আছে হোল ডকুমেণ্টৰ কাৰণে এইটো ৰিজাল্টটো দিব হোল ডকুমেণ্টত কিমানটা পেজ আছে কিমানটা ৱৰ্ড আছে আৰু কিমানটা লাইনছ আছে শুদ্ধ উত্তৰটো হ'ব অল অফ দ্য এবভ নেক্সট কুৱেশ্যন দ্য ফাইল টাইপ অফ ডেছ ইণ্ডিকেটছ দ্য ফাইল ইজ এ ৱৰ্ড ডকুমেণ্ট এটাৰ এক্সটেনশ্যনটো কি হয় আমি কোনবোৰ ফাইল গম পাম যে আমি যদি এক্সটেনশ্যনটো চাওঁ বা ফাইল টাইপটো চাওঁ যে আমি গম পাম যে এইটো এটা ৱৰ্ড ডকুমেণ্ট হয় কোনটো চালে গম পাম শুদ্ধটো হ'ব অপশ্যন ডি .doc বুলি থাকিলে আমি কি ক'ম এইটো এটা ডকুমেণ্ট ফাইল নেক্সট কুৱেশ্যন cells delete option in a table that can be cells delete টেবুল এখনৰ প্ৰতিটো ৰ' কলামৰ যিটো ইণ্টাৰছেকশ্যন এটা হয় সেইটোক আমি কি বুলি কওঁ চেল বুলি কওঁ এতিয়া সুধিছে যে চেলবোৰৰ যেতিয়া আমি ডিলিট কৰোঁ তেতিয়া কি অপশ্যন আহে শিফ্ট চেলছ লেফ্ট চেলখিনি লেফ্টলৈকে ঠেলি দিম শিফ্ট কৰি দিম শিফ্ট চেলছ আপলৈকে আমি ওপৰলৈকে আমি তাক ঠেলি দিম শিফ্ট কৰি দিম বা ডিলিট এণ্টায়াৰ ৰ' অৰ কলাম এণ্টায়াৰ ৰ' কলাম গোটেইটো ডিলিট কৰি দিম যিটো আমি চেল ডিলিট কৰিব লাগে সেইটো ৰিলেটেড গোটেইটো ৰ' বা কলাম আমি ডিলিট কৰিম বা অপশ্যন দি অল অফ দ্য এবভ যদি আপোনালোকে চাই এটা টেবুলৰ ডিলিট অপশ্যনটো কি হয় যদি চেল ডিলিট কৰিব বিচাৰে এই গোটেইকেইটা অপশ্যনে আপোনাক শ্ব' কৰাব তাৰ ভিতৰত আপুনি যিকোনো এটাহে চুজ কৰিব লাগিব অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন টু ইনচাৰ্ট টেক্সট বিহাইণ্ড দ্য কণ্টেণ্টছ অফ দ্য পেজ টু ইণ্ডিকেট কনফিডেঞ্চিয়েল অৰ আৰ্জেণ্ট হুইচ অপশ্যন ইজ এভেইলেবল এতিয়া কৈছে যে এটা পেজৰ কনফিডেঞ্চিয়েলটো ইণ্ডিকেট কৰিবৰ কাৰণে আমি কি টেক্সট ইনচাৰ্ট কৰোঁ যিটো আমি কওঁ যে কপিৰাইট এইটো ডকুমেণ্ট মোৰ বাহিৰে এইটো ময়ে বনাইছোঁ ডকুমেণ্টটো মই বনাইছোঁ যিহেতু এইটো বেলেগে ইউজ কৰিব নোৱাৰে এইটো মোৰ কপিৰাইট আছে বা এইটো মই ক'ৰবাত মাৰ্ক কৰি থৈ দিছোঁ এইটো আমি কি অপশ্যন দি পেলাই কৰিব পাৰোঁ কনফিডেঞ্চিয়েল বা আৰ্জেণ্ট হুইচ অপশ্যন ইজ এভেইলেবল পেজ কালাৰ আমি কালাৰ কৰি দিওঁ নেকি সুধিছে বা কভাৰ পেজ কিবা এটা কৰোঁ নেকি বা ৱাটাৰমাৰ্ক হয় ৱাটাৰমাৰ্ক কৰিলে কি হয় আমি এটা বিহাইণ্ডত আমি ডকুমেণ্টৰ বিহাইণ্ডত আমি কি কৰিব পাৰোঁ এটা নিজৰ যিকোনো কিবা এটা আমি লিখি দিব পাৰোঁ ৰিলেটেড নিজৰ নামটোকে লিখিব পাৰোঁ বা নিজৰ ইনষ্টিটিউটৰ নামটো লিখি দিব পাৰোঁ যিটো ৱাটাৰমাৰ্ক হৈ যাব প্ৰতিটো প্ৰিণ্ট যেতিয়া আমি ডকুমেণ্টটো আমি প্ৰিণ্ট কৰিম সেই ৱাটাৰমাৰ্কটো প্ৰিণ্ট হৈ আহিব আৰু এই ৱাটাৰমাৰ্কটো ট্ৰান্সপাৰেণ্ট হয় ইয়াৰ ওপৰত যিখিনি টেক্সট থাকিব আমি এইখিনিও দেখা পাম আৰু ৱাটাৰমাৰ্কটো ভিজিবল হ'ব নেক্সট কুৱেশ্যন হুইচ ইজ নট অন দ্য ইনচাৰ্ট ৰিবন
ইনচাৰ্ট ৰিবনত কোনকেইটা নাই, এইটো ইনচাৰ্ট ৰিবন হয়। ইয়াতে আপোনালোকে নিজে দেখিয়ে গৈছে চেভছ, ক্লিপাৰ্ড, পেজ নাম্বাৰ, নান অফ দ্য এবভ। ইয়াতে আমি কোনটো দেখা নাই? হয়, পেজ নাম্বাৰ। আমি শ্বেপটো দেখি আছোঁ, ইয়াতে অপশ্যনটো আছে, ক্লিপাৰটো আছে অপশ্যনটো, আৰু কিন্তু ইয়াতে আমি পেজ নাম্বাৰটো দেখা নাই। ঠিক আছে, পেজ নাম্বাৰটো আমি ক'ত গৈ দিব পাৰোঁ? পেজ লেআউটত। নেক্সট কুৱেশ্যন, শুদ্ধ উত্তৰটো কি হ'ব? পেজ নাম্বাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট ভেলিড ভাৰ্চন অফ MS অফিচ? MS অফিচৰ কোনটো ভেলিড ভাৰ্চন নহয়? শুদ্ধ উত্তৰটো হ'ব, কৈছে যে MS অফিচ 2000, MS অফিচ ভিষ্টা, MS অফিচ 2007। আপোনালোকে নিশ্চয় জানে ইয়াৰ শুদ্ধ উত্তৰ। হয়, শুদ্ধ উত্তৰটো কোনটো হ'ব? নিশ্চয় আপোনালোকে গম পাইছে। শুদ্ধ উত্তৰটো অফিচ ভিষ্টা, কাৰণ MS অফিচ 2000টো এভেইলেবল হয় আৰু MS অফিচ 2007টো এভেইলেবল হয়, কিন্তু এই দুটা MS অফিচেই হয়, কিন্তু অফিচ ভিষ্টা বুলি কোনো তেনেকুৱা MS অফিচ নাই। ভিষ্টাটো এটা কি হয়? মাইক্ৰ'ছফ্টৰ এটা অপাৰেটিং ছিষ্টেম হয়, যিটো 2006ত মেনুফেকচাৰ হৈছিলে। নেক্সট কুৱেশ্যন, শ্বৰ্টকাট কি ফৰ হেল্প? কিবা এটা আমি হেল্পৰ কাৰণে কিবা এটা আমি নাজানো, আমি চাৰ্চ কৰিব লাগে, হেল্প ল'ব লাগে এপ্লিকেশ্যনটোৰ পৰা, মানে ছফ্টৱেৰটোতে হেল্প ল'ব লাগে। তেনেহ'লে আমি কি প্ৰেছ কৰিম? F1 প্ৰেছ কৰিব, আপোনাক এটা গাইড কৰিবৰ কাৰণে অপশ্যন আহিব। নেক্সট কুৱেশ্যন, দেয়াৰ আৰ ডেছ টাইপছ অফ এলাইনমেণ্ট অফ টেক্সট আৰ এভেইলেবল ইন MS Word? সুধিছে যে MS Wordৰ টেক্সটক এলাইনমেণ্ট কৰিবৰ কাৰণে কিমানটা টাইপ থাকে? শুদ্ধ উত্তৰটো কোনটো হ'ব? টেক্সট এটা আমি এলাইনমেণ্ট কৰিবৰ কাৰণে কিমানটা অপশ্যন থাকে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4। ইয়াতে চাওক, এলাইন টেক্সট লেফ্ট, এলাইন চেণ্টাৰ, এলাইন ৰাইট, আৰু এইটো জাষ্টিফাই। গতিকে শুদ্ধ উত্তৰ হ'ব 4। 4টা অপশ্যন থাকে, 4টা টাইপ থাকে এলাইনমেণ্টৰ। নেক্সট কুৱেশ্যন, বাই ডিফল্ট, এইটো লাষ্ট কুৱেশ্যন হয়, বাই ডিফল্ট এন এক্সেল ৱৰ্কশ্বিট ইজ ছেভড ইন, এইটো এক্সেল ৱৰ্কশ্বিটৰ এটা কুৱেশ্যন। বাই ডিফল্ট এন এক্সেল ৱৰ্কশ্বিট ইজ ছেভড ইন, এক্সেল ৱৰ্কশ্বিট বা আমি মাইক্ৰ'ছফ্ট ৱৰ্ড ক'ত ছেভ হ'ব বাই ডিফল্ট? শুদ্ধ উত্তৰটি হৈছে মাই ডকুমেণ্টছ। আপোনালোকে কৰি চাব পাৰে। ফাৰ্ষ্ট টাইমৰ কাৰণে যদি আপোনালোকে ছেভ কৰি আছে বাই ডিফল্ট, যদি আপোনালোকে চাই তেতিয়া দেখিব যে ই অট'মেটিকেলি মাই ডকুমেণ্টছলৈকে লৈ যায় ছেভ কৰাবৰ কাৰণে। তাৰপিছত আপুনি নিজে ছিলেক্ট কৰিব লাগে কোনটো ড্ৰাইভৰ, কোনটো ফ'ল্ডাৰত আপুনি সেই ফাইলটো ষ্ট'ৰ কৰিব। তেনেহ'লে আমাৰ আজিৰ এই 50টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। আগলৈ মই এনেকৈ ডিছকাছ কৰিম, আৰু কম্পিউটাৰৰ ৰিলেটেড বহুতো মই আপোনালোকক তথ্য দি যাম। গতিকে আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব। যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈতো নাপাহৰিব যদি আপোনালোকে কোনোবা নতুনকৈ এই চেনেলটোত আহিছে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।